হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি আমাৰ ঘৰত আহিছে একদম আমাৰ চবতছে সৰু ভাইটি। এয়া এয়া দেখা পাইছে আপোনালোকে। আৰু সৰু ভাইটি মানে আজি একদম কান্দি মেলি আহিছিলে, একদম মানে উপায় নাই আৰু। মানে কেলেকৈ দিছিলে অকণমান এক্সপ্লেনেশ্যনটো ৰাইজক কৈ দিবা নেকি? মোক কোৱাচোন, এই অকণমান কৈ দিয়া। আৰু বহু দিনৰ মানে ব্লগ এটা দিম বুলি ভাবিছোঁ, যিহেতু ই আহিছে এইকাৰণে। তো আমাৰ একেবাৰে ফেমিলি সৰু ল'ৰা আৰু দেখা চবচে ডাঙৰ নিচিনা। হাইব্ৰিড হয় আজিকালি এইবোৰ চব হাইব্ৰিড মাল হয়। আৰু সেইকাৰণে মানে শকত ওখ পাখ হৈ গৈছে। কিনো খোৱালে ইহঁতক। আমি যেনে তেনে 5'11" হ'লোঁহে। এই গৈ পিনি প্ৰায় 6 something মান আছে হ'বলৈ মেবি। বাকী এয়া মোৰ মানুহজনী পূৰা ব্যস্ত কামত। এনেকুৱা ব্যস্ত মানুহ মই লৈ আনিলোঁ এখন ঘৰলৈ। মানে কি ক'ম আৰু, কাম মানে কেতিয়াও শেষ নহয়, ওলাই থাকে। কিবা এটা হ'লেও ওলাবই মানে। সেইকাৰণে ভালেই দিয়কচোন, লক্ষী এণ্ট্ৰি হ'ল যিহেতু। আগতে অলৰেডি লক্ষী আছিলে আমাৰ ঘৰত, আৰু এতিয়া নতুন লক্ষীও, নিউ জেনেৰেশ্যনৰ নিউ লক্ষী এয়া আমাৰ। হাই কৈ দিয়া আকৌ, বহুত দিনৰ মূৰত এইফালে পলাইছে। বাৰু আপোনালোকে বাৰু কেনেকুৱা পাইছে জনাব অকণমান। আজি মানে এইটো টাইমত অকণমান আমি জমনি কৰিছোঁ, তো সেইকাৰণে মানে অকণমান আগবঢ়াই দিছোঁ আপোনালোকলৈ সৰু সুৰাকৈ ভিডিঅ' এটা। আৰু বহুত দিন যিহেতু ব্লগ দিবলৈ টাইমেই পোৱা নাছিলোঁ, আৰু মানে সেইকাৰণে এতিয়া আকৌ বনাবলৈ ধৰিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে চাই কেনে পায় নাজানো এইফালেদি। বাকী গেমটো কি ফ্ৰী ফায়াৰ দি দিবা আকৌ। ইয়াত কোনো ধৰণৰ ফ্ৰী ফায়াৰ খেলা মানুহে খেলিব পাৰিব ন তোমাৰ লগত? ন কি কয়? ফ্ৰী ফায়াৰ ময়ো খেলোঁ। লাভ ষ্টৰী যেতিয়া ফ্ৰী ফায়াৰৰ পৰা হৈছেতো আৰু তো খেলিমেই যিহেতু, সেইকাৰণে। বাকী ইফাল সিফাল কৰি আছোঁ। গৰমটো পিছে কেনেকুৱা পাইছে জনাবচোন আপোনালোকে। যথেষ্ট গৰম পৰিছে। কামো বহুতকেইটা আছিলে, কিন্তু মানে ৰ'দটোৰ কাৰণে মানে একদম নোৱাৰিছোঁ। এবাৰ ৰ'দ ওলায় এবাৰ নোলায়, এনেকুৱা যি টি কৰিছে। মন গ'লে বৰষুণো পৰি যায় ইয়াত। আৰু তিয়কতো আৰু ৰাস্তাৰ কথাটো আপুনিতো জানেই কেনেকুৱা তিয়কৰ ৰাস্তা। তিয়কৰ ৰাস্তাটো কেনেকুৱা আমাক কৈ দিয়া আকৌ। বহুত ভাল ন? অসমত কিজানি এনেকুৱা এটা ৰাস্তা নাই হ'বলা তিয়কৰ ৰাস্তাটো সমান ধুনীয়া ৰাস্তা। এইফালে দেখা পাইছে আপোনালোকে, এইফালে লুকাইছে। পিছে ইউটিউব চেনেল নিজৰো আছে, কিন্তু লাজ কৰে। নাই উপায় নাই আৰু কি কৰিব। বাকী মেট্ৰিক পাছ কৰিলে এইবাৰ? বাকী কলেজ যাব হয়নে নহয়? কলেজ নোযোৱা আজিকালি পঢ়ি লাভ নাই যে, ই গম পাইছে মানে। সেইকাৰণে ইয়াতে কলেজ নাযায়। বাকী এডমিশ্যনটো আৰ্টছত লোৱা হ'ল ন? কমাৰ্চ। কমাৰ্চত নহয়, ল'মগৈ আকৌ একবাৰ। এবাৰ আকৌ ল'ব। এবাৰ আৰ্টছত ল'লে আকৌ এবাৰ কমাৰ্চত ল'ব বুলি ভাবিছে। হেৰি এইটো কি বুলি কয়, অলপ বেছি হৈ যাব নেকি আৰ্টছত? ঠিক আছে তেন্তে। বাকী এনেই আমি অকল জমনি কৰি আছোঁ। যিহঁতে নহওক, আৰ্টছৰ হওক কমাৰ্চৰ হওক, কোনো একো টান নহয়। চবেই ভালকৈ পঢ়িলে উজু। টান বুলি ভাবিলে একো লাভ নাই, কাৰণ ল'লে যেতিয়াতো পঢ়িব লাগিবই। নপঢ়িলে তেতিয়াতো ফেইল কৰিব ন চাবলৈ গ'লে। বাকী হাই কৈ দিয়া। বাই বাই। বাই বাই কৈছোঁ যেতিয়া মই এতিয়া বাই বাই দিছোঁ। আমাৰ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভাল পায় তেনেহ'লে ভিডিঅ' বনাম আৰু দিয়ক। তো আজিলৈ ব্লগটো ইমানেই। তো নেক্সট ব্লগত লগ পাই আছোঁ। সেইটো সৰুকৈ এটা জমনি কৰিলোঁ। তো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰ কৰিব নালাগে বাৰু, ছাবস্ক্ৰাইবটো কৰি ল'ব। ভাল ব্লগ দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ বেলেগ চেনেল আছে, গাড়ী চেনেল আছে, ইউজড হুইল। তো আপোনালোকৰ তলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আপোনালোকে যদি ভাল গাড়ী চাব বিচাৰে আৰু গাড়ী যদি ল'ব বিচাৰে তেনেহ'লে আমাৰ সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক কণ্টেক্ট কৰিব পাৰিব ভাল গাড়ীৰ কাৰণে। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।